ৰাজ্য চৰকাৰৰ 50টা বিভাগত বৰ্তমান 1,07,149টা পদ খালী হৈ আছে। এই বৃহৎ সংখ্যক পদ 2016 চনৰ পৰাই খালী হৈ আছে। মঙলবাৰে সদনত বিধায়ক দেৱব্ৰত শইকীয়াৰ এক লিখিত প্ৰশ্নৰ উত্তৰত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সেই তথ্য সদৰি কৰে। এই বৃহৎ সংখ্যক খালী পদৰ ভিতৰত শিক্ষা বিভাগত সৰ্বাধিক 50,465টা পদ আৰু গৃহ বিভাগত 20,248টা পদ খালী হৈ আছে। অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা স্বাক্ষৰিত এক নিৰ্দেশনা অনুসৰি ৰাজ্যত নিযুক্তি আৰু উচ্চ শিক্ষাৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত কঠোৰভাৱে মানি চলিব লাগিব ক'ভিড প্ৰট'কল। এই পৰীক্ষাসমূহ মুঠ আসনৰ 50% আসনতহে পৰীক্ষাৰ্থী বহিব পাৰিব। সৰ্বাধিক এটা পৰীক্ষা কেন্দ্ৰত এটা শিফ্টত 200জন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব পাৰিব। আনহাতে এনে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব আন্তঃজিলা যাতায়াত বন্ধৰ নিৰ্দেশনা। তদুপৰি সান্ধ্য আইনৰ সময়তো এনে পৰীক্ষাৰ্থীয়ে বৈধ এডমিট কাৰ্ড প্ৰদৰ্শন কৰি অহা যোৱা কৰিব পাৰিব। মঙলবাৰে বিধানসভাত শিক্ষা বিভাগৰ বিভিন্ন দিশ সামৰি মন্ত্ৰী ৰণোজ পেগুৱে দাঙি ধৰা এক বক্তব্যত স্পষ্ট কৰে যে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত অহা 2 মাহৰ ভিতৰতে এক পৰ্টেল মুকলি কৰা হ'ব। অৰ্থাৎ এতিয়াৰে পৰা শিক্ষকৰ বদলিৰ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰেহে সম্পন্ন হ'ব। সেই অনুসৰি কোনো শিক্ষকে বদলিৰ বাবে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত শিক্ষকজনে ন্যূনতম 10 বছৰ একেখন বিদ্যালয়ত চাকৰি কৰাৰ চৰ্ত পূৰণ কৰিব লাগিব। অৱশ্যে নিৰাপত্তা আৰু স্বাস্থ্যজনিত কাৰণতো বদলিৰ বাবে আবেদন কৰিব পাৰিব। মঙলবাৰে বিধানসভাত সদস্যৰ সময় শীৰ্ষক কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই শিক্ষা বিভাগৰ বিভিন্ন দিশ সন্দৰ্ভত উত্থাপন কৰা বিষয়ৰ উত্তৰ প্ৰদান কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ কথা ৰাজহুৱা কৰে। ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান জাষ্টিন নাৰায়ণে জয় কৰিছে 2021 চনৰ মাষ্টাৰ চেফ অষ্ট্ৰেলিয়াৰ খিতাপ। 27 বছৰীয়া নাৰায়ণে ফাইনেল ৰাউণ্ডত বাংলাদেশীয় মূলৰ কিশোৰ চৌধুৰীক পৰাস্ত কৰে। বিজয়ী ট্ৰফিৰ লগতে নাৰায়ণে প্ৰায় 1 কোটি টকাৰ পুৰস্কাৰ লাভ কৰে। উল্লেখ্য যে 2018 চনতো মাষ্টাৰ চেফ অষ্ট্ৰেলিয়াৰ খিতাপ ভাৰতীয় মূলৰ হাছী চেল্লাই জয় কৰিছিল। উত্তৰ প্ৰদেশ চৰকাৰে টকিঅ' অলিম্পিকৰ পদক বিজেতালৈ ঘোষণা কৰিছে বিশেষ পুৰস্কাৰ। ৰাজ্যখনৰ যিসকল খেলুৱৈয়ে প্ৰতিযোগিতাখনত সোণৰ পদক দখল কৰিব তেওঁলোকক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব 6 কোটি টকাৰ পুৰস্কাৰ। টীম ইভেণ্টত প্ৰথম স্থান দখল কৰা টীমৰ প্ৰতিজন খেলুৱৈকে দিয়া হ'ব 3 কোটি টকাৰ পুৰস্কাৰ। আনহাতে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰতিজন খেলুৱৈলৈ 10 লাখ টকা আগবঢ়াব উত্তৰ প্ৰদেশ চৰকাৰে। ভাৰতে টকিঅ' অলিম্পিকলৈ পঠিয়াব 228জনীয়া এক বৃহৎ দল। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰীন্দৰ বাট্ৰাই জানিব দিয়া মতে 228জনীয়া টীমৰ ভিতৰত 119জন হ'ল এথলীট। 119জন এথলীটৰ ভিতৰত 67জন পুৰুষ খেলুৱৈ আৰু 52গৰাকী মহিলা খেলুৱৈ। নৰীন্দৰ বাট্ৰাই লগতে কয় যে এয়া অলিম্পিকলৈ ভাৰতে পঠিওৱা সৰ্ববৃহৎ টীম। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। ছাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।